আজি ৰান্ধিলোঁ মোৰ এখন প্ৰিয় ব্যঞ্জন। এয়া গৰৈ মাছকেইটা বাছি ল'লোঁ, কেইটামান কালজিৰা, কেঁচা হালধি, বগা সৰিয়হ কেইটামান তিয়াই থৈছিলোঁ আৰু লগতে অকণমান নিমখ দি পিচি ল'লোঁ। গোন্ধটো যে ইমান ধুনীয়া হয় নহয়। কেইটুকুৰামান কেঁচা নহৰু খুন্দি লৈছোঁ। এয়া কেৰাহীত তেল দিলোঁ, নহৰু দিলোঁ আৰু এতিয়া মাছকেইটা দি দিছোঁ। বেছিকৈ মাছকেইটা ভাজিব নালাগে। এইখন ব্যঞ্জন যিসকলৰ সন্তান হৈছে সকলোৱে খাই পাইছে মোৰ মতে। মোৰ যেতিয়া ইহঁত দুটা হৈছিল মাহঁতে যে সপ্তাহত 2 দিনমানকৈ খুৱাইছিল। ৰান্ধিবলৈ একেবাৰে সহজ। এইখিনি অকণমান থাকি যোৱাৰ বাবে পানী অকণমান দি দিছোঁ। অকণমান নিমখ কম হৈছে সেইবাবে পুনৰ অকণমান দিলোঁ আৰু অকণমান সময় এনেকৈ ঢাকনি মাৰি থোৱাৰ পিছত পানীখিনি যেতিয়া শুকাই যাব এয়া ৰেডি হৈ গ'ল। গৰম গৰম ভাতৰ লগত খাবচোন। আমাৰ অসমীয়াৰ জুতি যে মানিব লাগিব। কিন্তু আপোনালোকেও ৰান্ধি কেনে হ'ল জনাব।